ইনকলাব জিন্দাবাদ 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 সংখ্যালঘু উন্নয়নৰ নামত চলি থকা হেতালি খেল বন্ধ কৰক সংখ্যালঘু জনগোষ্ঠী উন্নয়নৰ নামত হেতালি খেল নচলিব জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ সমিতি জিন্দাবাদ জহিং আদৰ্শ বিদ্যালয় নিৰ্মাণৰ কাম তৎকালীনভাৱে সমাপ্ত কৰক জহিং আদৰ্শ আৱাসিক বিদ্যালয়ত সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক 100% নিয়োজিত কৰাৰ ব্যৱস্থা কৰক কোনো দুষ্ট চক্ৰই এই বিদ্যালয়খন অন্য হেৰিলৈ স্থানান্তৰ কৰিব বিচাৰিছে কি ক'ব এই ক্ষেত্ৰত আপোনালোকে প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ 90% আৰু ৰাজ্য চৰকাৰৰ 10% পুঁজিৰে সাম্প্ৰতিক নিৰ্মীয়মান অৱস্থাত থকা জহিং আদৰ্শ আৱাসিক বিদ্যালয়খন ইতিমধ্যে নিৰ্মাণৰ কাৰ্য প্ৰায় 80-85% সম্পূৰ্ণ হৈছে আৰু বাকী থকা কামখিনি আগন্তুক মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ সমিতি তথা MSDP লখিমপুৰ জিলা মনিটৰিং কমিটিৰ তৰফৰ পৰা অসম চৰকাৰৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ তথা জিলা কৰ্তৃপক্ষকো ঠিকাদাৰ পক্ষক আহ্বান জনোৱা হৈছে দ্বিতীয়তে সংখ্যালঘু জনগোষ্ঠীৰ উন্নয়নৰ পুঁজিৰে নিৰ্মাণ হোৱা জহিং আদৰ্শ আৱাসিক বিদ্যালয়খনত তদানীতন সংখ্যালঘু দপ্তৰৰ উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্তই আধাৰশিলা স্থাপন কৰাৰ সময়তে স্পষ্ট ভাষাৰে মত প্ৰকাশ কৰিছিলে যে এই বিদ্যালয়ৰ জৰিয়তে 400 গৰাকী সংখ্যালঘু ছাত্ৰ ছাত্ৰীয়ে 6ষ্ঠ মানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অৰ্থাৎ ক্লাছ 6ৰ পৰা 12লৈকে সম্পূৰ্ণ বিনামূলীয়া খৰচত থকা মেলা খোৱা বোৱা সা সুবিধা পাব বুলি স্পষ্ট ভাষাৰে প্ৰতিশ্ৰুতি দিছিলে আৰু এই প্ৰতিশ্ৰুতি আজি অসমৰ বাতৰি কাকতত স্পষ্টভাৱে সন্নিৱিষ্ট হৈ আছে তেনেস্থলত ভাৰত চৰকাৰৰ সংখ্যালঘু উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা সংখ্যালঘু জনগোষ্ঠীৰ কল্যাণৰ বাবে জহিং আদৰ্শ আৱাসিক বিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত যি 400 ছাত্ৰ ছাত্ৰী সম্পূৰ্ণ 100% সংখ্যালঘু জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে সুবিধা পাব লাগিব আৰু বিশেষকৈ পিছপৰা অঞ্চল জহিং কইলামাৰী চাবতী উজ্জ্বলপুৰকে আদি কৰি লখিমপুৰ জিলাখনৰ সংখ্যালঘু ঔদ্যোগিক অঞ্চলৰ যোগ্যতা সম্পন্ন মেধাৱী ছাত্ৰ ছাত্ৰী আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীয়ে 100% অৰ্থাৎ 400 আসনত তেওঁলোকে নামভৰ্তি অগ্ৰাধিকাৰ পাব লাগিব এইটো হৈছে জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ সমিতিৰ দাবী দ্বিতীয়তে জহিং আদৰ্শ আৱাসিক বিদ্যালয়খনত শিক্ষক শিক্ষয়িত্ৰী যিবিলাক চাকৰি বাকৰি ওলাব সেইখিনি জিলা পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে হওক সাক্ষাৎকাৰ অনুষ্ঠিত কৰি সম্পূৰ্ণ মেধাৱীৰ ভিত্তিত নিয়োজিত কৰিবৰ বাবে জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ সমিতি তথা MSDP লখিমপুৰ জিলা মনিটৰিং কমিটিয়ে অসম চৰকাৰৰ শিক্ষা দপ্তৰৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ শিক্ষামন্ত্ৰীলৈ আহ্বান জনাইছে তৃতীয় বৰ্গৰ যিবিলাক চাকৰি বাকৰি ইয়াত ওলাব সেইখিনি লখিমপুৰ জিলা ভিত্তিত সাক্ষাৎকাৰ অনুষ্ঠিত কৰি মেধাৱীৰ ভিত্তিত যোগ্যতাৰ ভিত্তিত সংস্থাপিত কৰিব লাগে আৰু চতুৰ্থ বৰ্গৰ যিখিনি পদ অৰ্থাৎ ড্ৰাইভাৰ পিয়ন চকীদাৰ মালি যোগালী ৰান্ধনী ৱাচমেন এই পদবিলাক যিহেতু জহিং কইলামাৰী এলেকাত তেনেকুৱা শ নিবনুৱা যুৱক যুৱতী আছে কৰ্মসংস্থাপনৰ অভাৱত হাহাকাৰ কৰি আছে চাবতীত আছে উজ্জ্বলপুৰত আছে এই সংশ্লিষ্ট পঞ্চায়তবিলাকৰ যিবিলাক যোগ্যতা সম্পন্ন নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক চতুৰ্থ বৰ্গৰ চাকৰিত সম্পূৰ্ণ 100% সুবিধা প্ৰদান কৰিব লাগে এই তিনিটা দাবীৰ ভিত্তিত জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি মানৱ শৃংখলা কাৰ্যসূচী লৈছে আৰু এই মানৱ শৃংখলা কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ আয়ুক্ত সচিব তথা চৰ অঞ্চল উন্নয়ন অসমৰ সঞ্চালক ডাঙৰীয়াক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যাতে জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ সমিতিয়ে উত্থাপন কৰা প্ৰতিটো দাবী যাতে আখৰে আখৰে যাতে পূৰণ হয়
অন্যহাতে জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ সমিতিয়ে এই তিনিটা দাবীৰ ভিত্তিত আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ পাছতেই গুৱাহাটীলৈ গৈ অসম চৰকাৰৰ বিভাগীয় সংখ্যালঘু মন্ত্ৰী সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ আয়ুক্ত সচিব আৰু চৰ অঞ্চল উন্নয়ন অসমৰ সঞ্চালক ডাঙৰে সাক্ষাৎ কৰি এওঁলোকক দাবীপত্ৰ প্ৰদান কৰিব। আৰু ইয়াৰ পিছত যদি চৰকাৰখনে এই ক্ষেত্ৰত যদি কোনো ধৰণৰ সন্তোষজনক উত্তৰ যদি নিদিয়ে বা যদি সম্পূৰ্ণ অৱহেলিত মনোভাৱ হয় আৰু জহিং আদৰ্শ আৱাসিক বিদ্যালয়খনত যদি অন্য তেতিয়াহ'লে জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ সমিতিয়ে কোনো পধ্যে মানি নলয়। আৰু তাৰ কাৰণে কিন্তু গোটেই অঞ্চলৰ শ মানুহ হাজাৰ হাজাৰ মানুহ কিন্তু ৰাজপথলৈ ওলাই আহিব। এইটো একদম স্পষ্ট চৰকাৰখনক আমি আগতীয়াকৈ দিছোঁ। আৰু জনসাধাৰণ যেতিয়া ওলাই আহিব, ৰাইজে নখ জোকাইলে নৈ বয়, মাওতে উঠিলেও ঘূৰি ফুৰা মন নাই বুলি থাকি আছে। তেতিয়া কিন্তু চৰকাৰে কিন্তু এই জুই এই ৰাইজৰ খুব প্ৰতিবাদ কিন্তু কেতিয়াও নিৰ্মূল কৰিব নোৱাৰিব। গতিকে চৰকাৰখনক আগতীয়াকৈ আমি সকীয়াই দিছোঁ, কোনো কাৰণতে জহিং আদৰ্শ আৱাসিক বিদ্যালয়ত অন্য আঁচনিলৈ ৰূপান্তৰ কৰিব নোৱাৰিব। আৰু যদি কৰে কিন্তু হাজাৰ হাজাৰ মানুহ কিন্তু ৰাজপথলৈ ওলাই আহিব। এইটো কিন্তু একদম ধুৰুপ। সভাপতিসকল, আজি এই চেনেলৰ জৰিয়তে অসম চৰকাৰলৈ এই দাবী উত্থাপন কৰি নিৰীক্ষণ সমিতি জিন্দাবাদ। এই দাবী ন্যায্য দাবী মানি লওক। ইনকলাব জিন্দাবাদ। সংখ্যালঘু জনগোষ্ঠীক লৈ হেতালি খেল নচলিব। সংখ্যালঘু জনগোষ্ঠীক লৈ হেতালি খেল নচলিব। সংখ্যালঘু জনগোষ্ঠীক লৈ কোনো প্ৰকাৰে হেতালি খেল নচলিব। ইনকলাব জিন্দাবাদ। এই দাবী ন্যায্য দাবী মানি লওক।